Hello guys, welcome back to my channel KK Vlogs. Yes. শুনোতে লাগি থাকে তো বেছি দেৰি নকৰো মানে অলৰেডি বহুত দেৰি হৈছে চাব পাৰে গৰু সুৰু আহিব টাইম হৈছে যেহেতুকে আন্ধাৰে আৰু তো জলদি যাব লাগে আৰু মানে এই ভিডিওটো ৰিকুৱেষ্ট কৰিছিলে স্বপ্নালী কলিতা যোৰহাট তো স্বপ্নালী ৰিকুৱেষ্টত দেখাইছো তাই মানে গম পাইছিল আমাৰ ইয়াতে দুখন ৰিজৰ্ট থকা বুলি তো সেই দুখন ৰিজৰ্ট দেখাইছো মজা ৰিজৰ্ট ইয়াৰ আগতে এই বৰ্তমান যোনখন ৰিজৰ্টত গৈছো তাত বহুত শ্বুটিং হৈ গৈছে গানৰ তো শেষলৈকে ভিডিওটো চাই থাকিলে ভাল লাগিব বেছি অকাই পকাই নাথাকো ডাইৰেক্ট যাওঁ কাৰণ অলৰেডি বহুত দেৰি হৈছে তো গাড়ী চিনবক চলাব দিওঁ যেহেতুকে মই ভিডিঅ' বনাম তো গাড়ী চলিবি না বাবা চলো তো ওলাইছো আমি ঘৰৰ পৰা বহুত দেৰিকে এতিয়া যাই কিনে ভালকে দেখাব পাৰো না নোৱাৰো একবাৰ চাওঁ আৰু যদি বেছি আন্ধাৰ হয় তেনেহ'লে আজিৰ ভিডিঅ'টোতো বনালোৱে কেতিয়াবা দিনত আহি কিনে আকৌ একবাৰ দেখাব চেষ্টা কৰিম মানে সময় মিলাব নোৱাৰা হৈছোঁ আৰু টাইমত আহিবৰ কাৰণে ইয়াতেতো আহোঁ আহোঁ বুলি ভাবি আছিলোঁ তাই আগৰ পৰাই কৈছিল কিন্তু আজি চাওঁ দেচোন যাই কিনে কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ বেছি টাইম নালাগে আহি কিনে চিন্ময় আকৌ যেন তেন পাহাৰে পালোঁ মানে পাহাৰে মোক লগ নেৰে দে য'ত থাকোঁ তাতো পাহাৰ ইয়াতে আজি ইমান দিন বুলি কৈছে ইয়াতো পাহাৰে মোক বহুত বেয়াকৈ ধৰিছে পাহাৰে নেদে কিন্তু যদি পাৰ্টি চাৰ্টি হৈ থকা নাই তেতিয়াহ'লে টেনশ্যন নাই যদি পাৰ্টি চাৰ্টি কিবা হৈ আছে যদি যাবা নেদে তেতিয়াহে প্ৰব্লেম হ'লেও একবাৰ চেষ্টা এটা কৰি চাম মনালিছা বাইদেউ ফোন মাৰিম একবাৰ দেখা যাব কি হয় তো ফাইনেলি সুধি কিনে এণ্টাৰ ৰাস্তাটো অলপ বেয়া হৈছে মানে কি জানাচোন মই পাৰ্মিশ্যন লৈ যোৱাটো ভাল না কাৰণ এতিয়া টেনশ্যন নাই নুসুধাকো যাব পাৰিলোঁ বা ধৰিলোঁ মনালিছা বাইদেউক যদি ফোন মাৰিলোঁ ৰিজৰ্ট কিন্তু পাৰ্মিশ্যন লৈ যোৱাটো ভাল চব জেগাতে কোনেও ক'ব নোৱাৰে আৰু আমিতো ভদ্ৰহে সেইটোৱেতো আমিতো ভদ্ৰ মানুহ কাজিয়া চাজিয়া আমি চিষ্টেম নাই সেইকাৰণে আমি সুধি পেলাই পাৰ্মিশ্যন লৈ কিনে অহা মানুহ জানে আমি যে বহুত ভদ্ৰ তই ভয় কৰা নেকি হা ইয়াতে মানুহবিলাক ভয় কৰে বে মই কিয় ভয় কৰিম চাচোন চা এনেই মোৰ সাহত যা বুলি ক'ব লাগিব মইতো গম পাইছা তো ফাইনেলি আহি গ'লোঁ ৰিজৰ্টত ভিতৰৰ পৰাই দুটা এটা মেম্বাৰে মোৰ তেনি চাই আছে সেনেতে কি বুজিব বহুত দিন হ'ল কেমেৰাই ধৰা নাই মোৰ যি লাজ লাগে হা চিন্ময় মিনি ব্লগ বনাই লাইফটো 1 মিনিট হৈ গৈছে এতিয়া 5 মিনিটৰ ভিডিঅ' বনাব লাগিলে মানে লাজ লাগে ভিউ দেখাই আছোঁ মানে ভিউ বুলি ক'ব গ'লে এনেকুৱাই ভিউ এতিয়া মানে অফ চিজন একদম ভিডিঅ'টো তাৰমানে আজি নহয় আজি 4 মাহ 5 মাহমান আগতে বনোৱা ভিডিঅ' টাইম পোৱা নাছিলোঁ এডিট কৰিবৰ কাৰণে তো তেতিয়া গৰম আছিল না তো এইটো গৰমৰ দিনৰ কাৰণে নহয় ঠাণ্ডাৰ দিনত মজা ডেকৰেশ্যন মানে এইটো টাইমত আপোনালোকে যাব পাৰে মজা লাগিব চানা কি ছাইডত সাগৰ ব্ৰহ্মপুত্ৰ থাকোঁতেই মানে ইয়াৰ মই কাহিনীটো বুজাই দিওঁ যে ঠাণ্ডাৰ দিন যেতিয়া আহে ঠাণ্ডাৰ দিনত বহুত মজা এইবিলাক পুৰা মানে সঁচাকৈ ভাল লাগি থাকে আৰু পিছফালে যে দেখিছে পিছফালে দেখাটো হৈছে ব্ৰহ্মপুত্ৰ ঠাণ্ডাৰ দিনত পানী থাকে পুৰা ইয়াৰ পৰা একদম ওচৰৰ পৰা পানী থাকে তো ব্ৰহ্মপুত্ৰ এইটো চাইডে মানে পুৰা ফটো চটো উঠিবৰ কাৰণে বেষ্ট হয় আৰু আপোনালোকে যদি কেতিয়াবা পাৰ্টি চাৰ্টিও দিব পাৰি ছাপ'জ কাৰোবাৰ বাৰ্থডে আছে তো বাৰ্থডে যদি চেলিব্ৰেশ্যন কৰিব মন আছে পিছফালে এই পিছফালে এটা ঘৰ আছে তো সেইটো ঘৰত ধুনীয়াকৈ এইবিলাক এৰেঞ্জ কৰি দিব যিমান মানুহ নহওক যি নহওক চব এৰেঞ্জ হ'ব আৰু তাৰপিছত আহিছিলোঁ আমি মেইন গেটেদি তো এইবিলাকত ফটো চটো উঠাৰ কাৰণে প্লেচটো ভাল এতিয়া অকণমান বৰষুণৰ বতৰ কাৰণে খেলি মেলি বাট আৰু ষ্টে কৰিব যদি ইচ্ছা কৰে কেতিয়াবা কোনোবা দূৰৰ পৰা আহিলে ইয়াতে পাৰ্টি কৰিলে আৰু ৰাতি থাকিব বিচাৰিলে দেন ষ্টেও কৰিব পাৰে বম প্লেচ এতিয়া আহিছোঁ মই গধূলি একচুৱেলি সদায় মোৰ মানে টাইমিংটো বহুত বেয়া হয় তো হয়তো কেমেৰাত বহুত ভালকৈ দেখাব পৰা নাই বাট চিৰিয়াছলি বহুত ধুনীয়া আৰু ইয়াতে অলৰেডি বহুত গানৰ বা এনেকৈ হেৰিৰ শ্বুটিং হৈ গৈছে চিৰিয়াছলি বহুত ধুনীয়া ঠাই হয় ড্ৰোন চোন ওপৰৰ পৰা উৰাব পাৰিলেতো বহুত ধুনীয়া দেখি তো দেখাইছোঁ আৰু কিবা কিবি তাৰপিছত ইয়াৰ পৰা ওলাম মানে বেছি টাইম নাথাকোঁ তো শুৱালকুছি ৰিজৰ্টত যাম বাট সেইখন ৰিজৰ্ট পিছত খুলিছিলে নাজানো তাত বোলে এণ্ট্ৰি ফিজ ইংৰাজী বাৰে বাবা মুখত ফাঁচি যায় ইংৰাজী এণ্ট্ৰি ফিজ লাগে তো চাওঁ সেইখন এণ্ট্ৰি ফিজ যিহেতুকে লয় ইয়াতকৈ ভাল নে কি লেটছি শেষলৈকে চাই থাকক গম পাব এই ভিউটো ভাল লাগে যেতিয়া ৰ'দ দি থাকে না ভাটিবেলা মোটামুটি 4-5টামান বজাত ইমান ধুনীয়া লাগে ভিউটো আৰু এই জেগাটোত ফটো উঠি ভাল লাগে আৰু এইগিলা ৰুম আছে যোনে য'ত থাকিব বিচাৰে পাৰ্টি চাৰ্টি কৰিলে কেতিয়াবা ৰাতি থাকিব পাৰে মজা দে আৰু এনেই ৰিজৰ্টখন মজা লাগে কিন্তু এতিয়া অকণমান বৰষুণৰ বতৰ কাৰণেতো চব জেগাই খেলি মেলি হৈ থাকে চিনেমা কিবা কবি নতুন কিবা কওঁ নক'ব ভাল লাগিলে
ভাল লাগিছে না ডাইৰেক্ট একো নোকোৱাকৈ শুৱালকুছি ৰিজৰ্টখনত যাওঁ কম্পেয়াৰ কৰোঁ ইয়াৰ লগত যিহেতুকে সেইখন নতুন ইয়াতকেতো ভাল দেখা পাইছে তো এখন ৰিজৰ্ট বেছি দূৰ নহয় শুৱালকুছিৰ গেটৰ পৰাই মোটামুটি 5 মিনিটমান গেলিয়ে পায় যাই কিনে লেফ্ট চাইড যাব লাগে বহুত নাম শুনি আছিলোঁ বহুত ফটো চটো দেখি আছিলোঁ চাওঁ ৰচোন আজি কেনেকুৱা লাগে ভিতৰত যাই কিনে সঁচাকৈ পইচাৰ মূল্য আহে না তাকো টিকেট কাটিব লাগে বোলে বাহ বেষ্ট ফিলিংছ এনি টাইম ফোনতে লাগি থাকে ফোনত বাহিৰে বেলেগ নাই নেকি তো এইখনে ৰিজৰ্ট বিনোদনী ভিলেজ ৰিজৰ্ট নতুনকৈ খুলিছে বেছি দিন হোৱা নাই তামাম ফটো দেখি আছিলোঁ চাওঁ ৰচোন চালা তো ফাইনেলি টিকেট চিকেট কটা হৈ গ'ল দেখি আছোঁ চিনেমাত তাৰ আছে চাওঁ চিনেমা টিকেটকেইটা দেখুৱাই টিকেটকেইটা চাওঁ যিহেতুকে দোকান দিয়ে যিহেতুকে এখনত আমি ফ্ৰী আহিলোঁ তো ইয়াতেতো 30 ৰুপিজ খৰচ কৰিছোঁ এইটো এটা টিকেট এনেকুৱা টিকেট পাব আপোনালোকে 30 টকাত তো চাওঁ এই 30 টকাৰ আমি বসুল কৰিব পাৰোঁ না নোৱাৰোঁ তো সেই আৰু বিশেষটো স্পেচিয়েল কি আৰু স্পেচিয়েল বুলিব ৰিজৰ্টত বেলেগ একো নাই না ৰিজৰ্ট মানে ৰিজৰ্টত নিশ্চয় ভাল লগা জেগা থাকিব অলপমান এটা বেলেগ ফিল দিবা ট্ৰাই কৰিব চাওঁ কোনে কিমান ফিল দিব পাৰিছে এই চিনেমা কেনে কৰে কি হৈছে তেলে চাই আছে এনেকুৱাকৈ ফিল হৈছে যেন ইয়াতে দুবাৰ পাই মানুহ আহিছে চব দেখোন দুবাৰ মানুহ নিচিনা একদম পুৰা মানে বোৰখা চোৰখা লৈ আবুৰ চাবুৰ দি পেলাই মানে আচৰিত আৰু না মেইন পইণ্ট হৈছে বিনোদন ভিলেজ ৰিজৰ্ট অ'কে তো ইয়াৰ হৈছে এণ্ট্ৰি পইণ্ট হৈছে এইটো ফালে য'ত আমি টিকেট কাটিলোঁ চাব পাৰে এয়া এইটো আৰু এইটো ফালেদি আমি এনেকৈ আহি কিনে তো ইয়াতে মাজত যাব পাৰে ইয়াতে ফটো চটো উঠাৰ কাৰণে বেষ্ট প্লেচ তো তাৰপিছত এনেকৈ আহিব পাৰে তো ইয়াতেতো গোটেই দুবাৰ মানুহ টাইপ লাগিল তো তাৰপিছত এনেকৈ আহি কিনে এইটো ফালে পানী দিনত আহিলে বেছি ভাল লাগিলে চাগে তো যদি দিনত আহিলে বেছি ভাল লাগে তো দিনত কিয় কোৱা নাছিলি মোৰ ভুল অ'কে কিন্তু চিনেমা এটা কথা ক'ব লাগিব ভুৱাৰ ফাৰ্মত আমি ফ্ৰীতে গৈছোঁ আৰু যিহেতুকে মোৰ অলপ চিনাকিও তাতে ভালেই লাগছে কিন্তু তাতকৈ বেছি ইয়াতে অলপ বেছি ভাল লাগছে কাৰণ এখন ৰিজৰ্ট নতুন না চব বস্তুবিলাক নতুন হৈছে আৰু লাইটিং পূৰা বহুত লাইট চাইট বহুত আছে ডেক'ৰেশ্যন সেইকাৰণে অলপমান তাতকৈ বেছি ভাল লাগছে নহ'লে মানে একে সঁচাই কিবা এটা ভাল লগা ঠাই না বেষ্ট ভাল লাগছে কিবা এটা বাই বাই বিনোদনী ভিলেজ ৰিজৰ্ট ভাল লাগিল কিবা এটা আহি কিনে বেষ্ট ফিল পালোঁ তো এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে চাই অলপ এটা লাইক কৰি দিব আৰু এটা ভাল সুন্দৰ চাই কমেণ্ট কৰি দিব আৰু আপুনি ক'ৰ পৰা চাইছে ভিডিঅ'টো এবাৰ কমেণ্ট কৰি জনাব তেতিয়া মই গম পাম যে মোৰ ভিডিঅ' কি ঠাইৰ পৰা মানুহে চাইছে